জুবিনদাৰ গাড়ী এই জুবিনদা বুলি লিখা আছে আৰু জুবিন বুলি লিখা আছে, দা বুলি লিখা নাই, জুবিন বুলি লিখা আছে। এই মিউজিক আৰ্ট। হাই হেল্ল' নমস্কাৰ, মই ইকবাল চাই আছে মোৰ ভিডিঅ'। আজি আৰু এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। আজি যাম মানে জুবিনদাৰ ঘৰত যাম আজি। আপোনালোকে জুবিনদাক চিনি পায়নে? এই অসমত এনেকুৱা মানুহে নাই, মানে ইণ্ডিয়া বুলি ক'ব পাৰোঁ, মানে জুবিনদাক যে চিনি নাপায়। মৰমৰ জুবিনদা। আজি জুবিনদাৰ ঘৰত যাম, গুৱাহাটী কাহিলীপাৰা। এইটো ঘৰত যাম, জুবিনদাক লগ কৰিবলৈ যাম আৰু আপোনালোকে মোৰ লগত থাকিব। আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্ট হ'ব, গম পাইছে? মোৰ ভিডিঅ'টো আজি আপোনালোকে শেষলৈ চাই থাকক। এই মোৰ এইটো লৈ যাম এতিয়া আজি, গম পাইছে? এইটো বস্তুৱে লৈ যাম, নহ'লে কেনেকৈ যাম? এইটো লৈ যাম আৰু আপোনালোকেতো লগত থাকিবই। মই মানে অকলে বোলো ফিলেই নকৰোঁ, গম পাইছে? আপুনি এনেকুৱা লাগে যে আপোনালোক মোৰ লগতে আছে, তেনেকুৱাকৈ আৰু মই মানে ছিংগেল বুলি নাভাবোঁ, কাৰণ আপোনালোক যে মোৰ লগত আছে সেইকাৰণে। আৰু আপোনালোক যে লগতে আছে যদিকে মোৰ ভিডিঅ'টো কিয় শ্বেয়াৰ আৰু লাইক নকৰে, কমেণ্ট নকৰে আৰু এটা ফ'ল' কৰি দিব, গম পাইছে? এবাৰ এটা ফ'ল' কৰি দিলে আৰু কেতিয়াও ফ'ল' কৰিব নালাগে। এদিনৰ মানে 1 ছেকেণ্ডৰ কামটো আপুনি কৰিব নোৱাৰে নেকি? যিয়ে নহওক ভলকচোন, যাওঁ এতিয়া আৰু গুৱাহাটী যাম, যিহেতু জুবিনদাৰ ঘৰত যাম। I don't really think anyone can save me, and honestly I'm not really sure I want saving. I like to be my own worst enemy. There's no risk if you don't try at anything, so I'ma just keep buying everything. See you in the next life. অলপমান ৰ'ব গাইছ, কাৰণ জুবিনদাৰ ঘৰত গৈ আছোঁ, যিহেতু তেলটো ভৰাব লাগিব না। Not okay, all I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror, so foggy, but এনেকৈ মানে পোনে মানে আহি গ'লোঁ আৰু জুবিনদাৰ ঘৰত মানে আহি পালোঁ আৰু এতিয়া মানে ভিতৰলৈ সোমামে মানে এতিয়া আৰু গম পাইছোঁ। বৰ্তমান জুবিনদাৰ ঘৰত মানে জুবিনদাৰ ঘৰৰ সন্মুখতে আছোঁ। এতিয়া জুবিনদাৰ ঘৰৰ মানে গেটৰ ভিতৰত সোমাম আৰু আপোনালোকক দেখুৱাম। যদি জুবিনদাক লগ পাই যাওঁ, চেষ্টা কৰিম যাতে জুবিনদাক লগ পাই যাওঁ। ভাগ্য ইমানো ভাল নহয়, কেতিয়া সৰুৰ পৰাই যদি মানে ভাগ্যটো ভাল নহয়, গম পাইছে? যদি পাওঁ কি হয়, ভিতৰৰ ফালে সোমাই যাওঁ আৰু মই যিহেতু মানে ৰাতিপুৱা গৈছোঁ, ভোক লাগিছে, ভাবিলোঁ কিবা এটা খাই লওঁ, মানে কিবা এটা মানে পুৰি খাই ল'লোঁ আৰু সেই মোৰ পিছত যে আছে জুবিনদাৰ ঘৰৰ সন্মুখতে মই আছোঁ আৰু এতিয়া মানে পোনে একদম ভিতৰত সোমাইছোঁ আৰু জুবিনদাৰ ঘৰৰ ভিতৰত সোমাইছোঁ আৰু ঘৰৰ ভিতৰত নহয়, বাহিৰত মানে গেটৰ ভিতৰত সোমাইছোঁ আৰু ভালেই লাগিছে। আৰু ইয়াত ধুনীয়া মানে ইমান ডাঙৰ বিল্ডিং ইয়াত আৰু এতিয়া চাব মানে জুবিনদাৰ গাড়ী এই জুবিনদা বুলি লিখা আছে আৰু জুবিন বুলি লিখা আছে, দা বুলি লিখা নাই, জুবিন বুলি লিখা আছে। এই মিউজিক আৰ্ট কৰা আছে। এতিয়া মই মানে আছিলোঁ জুবিনদাৰ ঘৰৰ সন্মুখতে, গম পাইছে? মানে ভিতৰত সোমাইছিলোঁ, যিহেতু জুবিনদা মানে ঘৰত নাই, গম পাইছে? কাহিলীপাৰা যোনটো ঘৰ আছে সেইটো ঘৰত জুবিনদা নাই। এতিয়া মানে কৈছে জৰুৰ বা খাৰগুলি বুলি কৈছে, তাত যাব লাগিব। চাওঁ কি হয়, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানে ভাগ্য ইমান ভাল নহয়, গম পাইছে? সৰুৰ পৰাই ভাগ্য বেয়া, গম পাইছে? মানে যোনে আহিব বিচাৰে অলপ মানে খবৰ লৈ আহিব, আছে না নাই। আহিলোঁ আৰু